হেল্ল' ৱেলকাম বেক টু মাই মিনি ব্লগ। আজি মিনি ব্লগটো ষ্টাৰ্ট কৰিছোঁ এখন হস্পিটেলৰ পৰা। এই হস্পিটেলটো ক'ত আছে আপোনালোকে বাৰু জানেনে? দলমুখ চাৰিআলিত পুৰণা হস্পিটেল বুলি কয়, সেইখনেই হৈছে এইখন। ইমান ধুনীয়াকৈ নতুন কৰিলে, কেতিয়া কৰিলে গমেই নাপালোঁ। বহুত সৰুতে মাৰ লগত এবাৰ গৈছিলোঁ হস্পিটেলত কিবা এটা দেখুৱাবলৈ, আৰু এতিয়া ডাঙৰ হৈ পিনে আকৌ তালৈ যাবলগীয়া হৈছিলে। মোৰ বৰ বেছি দূৰলৈ যাবলৈ মন যোৱা নাছিলে, সেইকাৰণে তাতে গৈ দেখুৱাম বুলি ভাবিলোঁ। বহুতে ভাল বুলি কয়, সেইকাৰণে ময়ো চেষ্টা এটা কৰি চাওঁ বুলি ভাবিলোঁ। মোৰ আচলতে কাণটো খুব বিষ হৈ আছিলে এইকেইদিন, আৰু মই ভাবিলোঁ তাতে গৈ এবাৰ চিকিৎসা কৰি চাওঁ। সকলোৱে কয় ভাল হয়, দৰৱ পাতিও ভাল দিয়ে। বাৰু যি কি নহওক ভিতৰলৈ সোমাই গ'লোঁ, মোৰ নাম্বাৰ আহিলে। তাৰপিছতে প্ৰথমে তেওঁলোকে মোৰ ব্লাড প্ৰেছাৰ টেষ্ট কৰিলে, নৰ্মেলে আছে যিহেতু। হয়, কেতিয়াবা ল'ৰা ছোৱালীৰ প্ৰেছাৰ হয়তো বাঢ়ি যাব পাৰে। তাৰপৰা মেডিচিনখিনি লিখি দিলে, ঘৰলৈ আহিলোঁ। আকৌ ডাইৰেক্ট গ'লোঁ টিউশ্যনলৈ, তাইক পঢ়াবলগীয়া আছিলে। তাৰপিছত তেওঁলোকৰ ঘৰত খাবলৈ দিলে বুট মগু। মই বহুত ভাল পাওঁ বুট মগু খাই, একেলগে যেতিয়া মিক্স থাকে বহুত ভাল লাগে। বিশেষকৈ গৰম দিনৰ বুট মগু খাই বৰ ভাল লাগে। আৰু খাই বৈ পিনি আকৌ টিউশ্যন কৰাই ঘৰলৈ বুলি উভতি আহিলোঁ। তেন্তে আজিলৈ আকৌ লগ পাম, বাই।